এনেকুৱাকৈ এবাৰ ৰাইচ বনাই খাবচোন, খুব ধুনীয়া সোৱাদ লাগে। বহুত কম সময়ৰ ভিতৰতে হোটেলৰ নিচিনাকৈ সোৱাদ আনিব পাৰিব আপোনালোকে আপোনালোকৰ ঘৰতে। আৰু মই ৰঞ্জন আৰু ৰঞ্জন কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি ৰেচিপি ভেজিটেবল ফ্ৰাইড ৰাইচ। খুব ধুনীয়া ৰেচিপি লৈ মই আজি আপোনালোকৰ মাজত আহিছোঁ। আশা কৰোঁ এই ৰেচিপিটো আপোনালোকে ভাল পাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো চাব বুলিব ভালদৰে। ভেজিটেবল ফ্ৰাইড ৰাইচ বনাবৰ কাৰণে মই ইয়াতে ব্যৱহাৰ কৰিছোঁ বাসমতি চাউল, আৰু চাউল মই 250 গ্ৰাম চাউল লৈছোঁ। আৰু প্ৰথমে মই চাউলটো ধুই ল'ম, আৰু পাৰিলে বাসমতি চাউল হ'লে ভাল হয়। আৰু এনেকৈ মই চাউলটো এবাৰ ভালদৰে ধুই ল'ম। আৰু চাউলটো বহুত নৰম হয়, তো বেছি টাইম ধুব নালাগে, একবাৰ ভালদৰে ধুলে হৈ যাব। আৰু এনেকৈ একবাৰ ভালদৰে ধুই পানীটো চেঞ্জ কৰি দিলোঁ। আৰু এতিয়া আকৌ ইয়াতে পানী 1.5 লিটাৰমান পানী, 1 লিটাৰ বা 1.5 লিটাৰমান পানী দি মিনিমাম 10 বা 15 মিনিটমানৰ কাৰণে এনেকৈ ৰাখি দিম। তাৰপিছত মই ইয়াতে অলপ ভেজিটেবল লৈছোঁ, গাজৰ, বিন আৰু 2টা পিঁয়াজ লৈছোঁ। আৰু বিনটো এতিয়া এনেকৈ ভালদৰে দুয়ো ছাইড কাটি ভালদৰে প্ৰথমে চাফা কৰি ল'ম। এনেকৈ দুয়োটা ছাইড কাটি ল'ম। আৰু যেতিয়া এনেকৈ দুয়োটা ছাইড কাটিব, তাৰপিছত বিনটো এনেকৈ খুব ধুনীয়াকৈ এটা সৰু সৰুকৈ কাটি ল'ম। আৰু সৰু সৰুকৈ কাটিলে তেতিয়া ৰাইচৰ লগত বিনছটো খাবলৈও ভাল লাগে, দেখিবলৈতো ভাল লাগিব আৰু খাবলৈও খুব ধুনীয়া লাগিব। এনেকুৱাকৈ কাটি ল'লোঁ। আৰু আপোনালোকে এনেকুৱাকৈ কাটি ল'ব। তাৰপিছত মই গাজৰটো কাটিম। গাজৰটো কাটোতে এনেকৈ গাজৰটো প্ৰথমে কাটি শ্বপিং বোৰ্ডত বহাই ল'ব, তেতিয়া গাজৰটো শ্লিপ নহয় আৰু হাত কাটাৰ সম্ভাৱনাটো খুব কম থাকিব। এনেকৈ কাটি ল'ব। আৰু তাৰপিছতো গাজৰটো সৰু সৰুকৈ কাটি ল'ম। এই ৰেচিপিটো বনাবৰ কাৰণে আপোনালোকক বেছি ইনগ্ৰিডিয়েণ্টছো নালাগে, ঘৰত থকা ইনগ্ৰিডিয়েণ্টছৰে খুব ধুনীয়াকৈ বনাব পাৰিব, একদম সোৱাদ হোটেলৰ নিচিনাকৈ আনিব পাৰিব। তাৰপিছত মই ভেজিটেবলটো এতিয়া বইল কৰিম। বইল কৰিবৰ কাৰণে মই ইয়াতে পানী বহাইছোঁ। পানীত মই অলপ নিমখ আৰু তাত অলপ চেনি দিছোঁ। নিমখ আৰু চেনি দিলে ভেজিটেবলৰ কালাৰ যিটো থাকে খুব ধুনীয়া হয় আৰু সোৱাদো খুব ধুনীয়াকৈ আহে। যেতিয়া পানীটো ভালদৰে গৰম হ'ব, তাৰপিছত ভেজিটেবলখিনি দি দিলোঁ। মিনিমাম 5 মিনিট বইল কৰিলে হৈ যাব, একদম বেছি বইল কৰিব নালাগে। আৰু ভেজিটেবলটো বইল হৈ গ'ল। আৰু ভেজিটেবলটো বইল হোৱাৰ পিছত এতিয়া ঠাণ্ডা পানীত অলপ টাইম ৰাখি দিম। আৰু অলপ 2 মিনিটমান ৰখাৰ পিছত পানীৰ পৰা উঠাই এনেকৈ ৰাখি দিম। আৰু পিঁয়াজটো এতিয়া কাটি লওঁ। পিঁয়াজটো কিন্তু বেছি ডাঙৰ ডাঙৰ বা বেছি সৰু সৰু কাটিব নালাগে, আৰু একদম এনেকুৱাকৈ কাটিব। তাত জলকীয়া লৈছোঁ, জলকীয়াটো একদম সৰু সৰুকৈ কাটি ল'ম। তাৰপিছত এতিয়া ইয়াতে চাউলটো বইল কৰিম। চাউলটো বইল কৰিবৰ কাৰণে মই ইয়াতে পানী বহাইছোঁ। পানীত মই প্ৰথমে দিলোঁ নিমখ, 1 চামুচ মই নিমখ দিছোঁ। তাৰপিছত মই দিম ইয়াতে 2 চামুচ ৰিফাইন তেল। আৰু ৰিফাইন তেল একদম দিবহে, তেতিয়া চাউলটো খুব ধুনীয়া হ'ব ভাতটো। তাৰপিছত পানীটো যেতিয়া গৰম হ'ব, চাউল গোটেইখিনি চাউল মই ইয়াতে দি দিলোঁ। আৰু এনেকৈ একবাৰ ভালদৰে লৰাই ল'ম। আৰু এতিয়া চাউলটো বইল হ'বৰ কাৰণে ৰাখি দিম। এইটো বনোৱাতে এটা কথা মনত ৰাখিব, যাতে একদম অভাৰ কুক কৰি নিদিয়ে, অলপ টাইট থাকিলে ভাল হ'ব। আৰু এনেকৈ একবাৰ ভালদৰে চেক কৰি চালে হ'ল, অলপ আৰু টাইট আছে আৰু মিনিমাম মোক অলপ টাইম লাগিব, আৰু এবাৰ চাই লওঁ। আৰু অলপ যেতিয়া টাইট থাকিব তেতিয়া খুব ভাল হয়। একদম পাৰফেক্ট বইল হৈছে এতিয়া, ইয়াতকৈ আৰু বেছি বইল নকৰোঁ। আৰু এনেকৈ এতিয়া পানীৰ পৰা উঠাই ল'ম। তাৰপিছত এখন ট্ৰেত গোটেইখিনি চাহ ৰাইচ এনেকৈ ৰাখি দিম। আৰু ৰাইচটোত যাতে পানী নাথাকে এইটো একদম মনত ৰাখিব। পানী থাকিলে কিন্তু ঢিলা হৈ যাব। একদম পানী যাতে নাৰাখিব ৰাইচটোত। আৰু এনেকৈ ট্ৰেত ৰাখি ফেনৰ তলত বা যিকোনো ঠাণ্ডা জেগাত ৰাখি দিব, যাতে ভালদৰে ঠাণ্ডা হয়।
আৰু ঠাণ্ডা হোৱাৰ পিছতহে ৰাইচটো বনাব। আৰু মই এনেকৈ ৰাখি দিলোঁ ঠাণ্ডা হ'বৰ কাৰণে। এতিয়া বনাব লাগে ফ্ৰাইড ৰাইচ। তো ফ্ৰাইড ৰাইচ বনাবৰ কাৰণে ইয়াতে মই কেৰাহী এটা লৈছোঁ। যিকোনো কেৰাহী ল'ব পাৰিব, ননষ্টিক কেৰাহী যদি হয় ভাল হয়। আৰু যদি ননষ্টিক কেৰাহী নাথাকে এনেকৈ তেল কেৰাহীত দি তেলটো ভালদৰে গৰম কৰি ল'ব। যেতিয়া তেলটো গৰম হ'ব, তেলটো এনেকৈ উঠাই এখন চাফা কাপোৰেৰে কেৰাহীখন ভালদৰে মুচি ল'ব। একদম ননষ্টিকৰ নিচিনা হৈ যাব এতিয়া। আৰু এনেকৈ যেতিয়া কেৰাহীখন ভালদৰে চাফা হ'ব, তাত মই দিলোঁ ইয়াতে ৰিফাইন তেল। 3 চামুচমান ৰিফাইন তেল দিছোঁ। আৰু তেলটো অলপ গৰম হোৱাৰ পিছত মই ইয়াতে দিলোঁ পিঁয়াজ, তাৰপিছত জলকীয়া আৰু যিখিনি বইল ভেজিটেবল ৰাখিছিলোঁ, বইল ভেজিটেবলটো ইয়াতে দি দিলোঁ। আৰু এতিয়া মিনিমাম 2 মিনিট এনেকৈ ফ্ৰাই কৰিম। বেছি একদম ফ্ৰাই কৰিব নালাগে, মাত্ৰ 2 মিনিট। আৰু বনোৱাৰ আগত চাব ৰাইচটো ঠাণ্ডা হৈছে কি নাই। মই এবাৰ চেক কৰি চালোঁ, ৰাইচটো ভালদৰে ঠাণ্ডা হৈছে। আৰু এতিয়া ইয়াতে গোটেইখিনি ৰাইচ দি দিলোঁ। আৰু ৰেচিপিটো কেনেকুৱা লাগিছে আপোনালোকে প্লিজ মোক কমেণ্ট কৰি জনাব। আৰু এনেকৈ এবাৰ ভালদৰে লৰাই ল'ম। আৰু ৰাইচটো যাতে বনালে স্লাইচাৰ ব্যৱহাৰ কৰে। তাৰপিছত মই ইয়াতে দিলোঁ সোৱাদ অনুসাৰে নিমখ, 1 চামুচ চেনি, হাফ চামুচ হোৱাইট পেপাৰ পাউডাৰ এয়া, আৰু অলপ কালাৰৰ কাৰণে চয়া চচ। আৰু এতিয়া ভালদৰে ৰাইচটো মিক্স কৰি ল'ম। আপোনালোকে এই চেনেলটোত অলপ মৰম আৰু আশীৰ্বাদ দি এই চেনেলটো আগুৱাই নিয়াত যাতে আপোনালোকে অলপ সহায় কৰে। আৰু আশা কৰক আগলৈ যাতে ভাল ভাল নতুন নতুন ৰেচিপি মই আপোনালোকৰ মাজত দিব পাৰোঁ। ভিডিঅ'বিলাক পাৰিলে শ্বেয়াৰ কৰক। আৰু কেনেকুৱা পাইছে ৰেচিপিটো প্লিজ মোক কমেণ্ট কৰি জনাব। আৰু ভালদৰে মিক্স হোৱাৰ পিছত মই ইয়াতে দিছোঁ বাটাৰ। বাটাৰ দিলে খুব ধুনীয়া সোৱাদ আহে। আৰু অলপ ধনিয়া পাত, বা ধনিয়া পাত যদি নাথাকে পিঁয়াজৰ যিটো পাত থাকে সেইটো পাতো ব্যৱহাৰ কৰিব পাৰিব। আৰু এনেকৈ ভালদৰে একদম শ্ল' হিটত ৰাইচটো বনাব। একদম বেছি অভাৰ হিটত বনাব নালাগে। আৰু ইয়াৰ চব ভেজিটেবল ফ্ৰাইড ৰাইচ বনাই ৰেডি কৰি দিলোঁ। আশা কৰোঁ এই ৰেচিপিটো আপোনালোকে ভাল পাইছে। ধন্যবাদ।